বিমল তাৰপিছত আৰু আছে এইটো কাকু আমাৰ কাকু আমাৰ একেলগে আমি বিসৰ্জন দিব গৈ আছো এতিয়া গিৰিয়েশ পানী যোগান আঁচনি এই মই পানী যোগান ধৰো আৰু বকলা অঞ্চলত যিমান খোৱা পানী চলি আছে মই চাপ্লাই দি আছো বকলা অঞ্চলত আৰু এতিয়া শুনিলে কি কৈছে কাৰণ আমি পানী যে খাওঁ এইবিলাক ই দিয়ে কিন্তু বেছি পইচা লয় অলপ এতিয়া আমি গৈ আছো বিসৰ্জন দিবৰ কাৰণে বলক বন্ধুসকল এজনৰ পিছত এজন মানুহ পাই আছো এজন এজনকৈ দাদা পাই আছো এজন এজনকৈ বন্ধু পাই আছো আৰু আমাৰ দাদাক লগ পাইছো মন্টু দা একদম মোৰ নিচিনাকৈ একদম মুছলিমকেইটাৰ কাৰণে দেখা নাপাওঁ কিন্তু মন্টু দা একদম পুৰা আছে যিয়ে নহওক আমি বিসৰ্জন দিব গৈ আছো ভালদৰে চাই থাকিব লাষ্টলৈকে আৰু বন্ধুসকল ভটকা মাৰি আছে আমাৰ বন্ধুসকল যাই আছে আৰু মন্টুৰা চাওক এই মন্টুৰা গাড়ী উঠি লাগিছে একদম সৰস্বতী আছে আৰু আছে সত্য আৰু সত্য চাওক এইটো সত্য অৱস্থা জ্যোতি বাগলাৰী এইটো হাই কৰি দিয়া যিয়ে নহওক তাৰমানে আজি ভিডিঅ'টো আনকমন হ'ব কিয় গম পায়নে আজি ফাঁচে নি গতিকে কোনে কেনেকৈ আছে গম নাপায় এনজয়টো 100% কৰি আছে গতিকে গম পাইছেনে আৰু ওপৰত তাঁৰ আছে দেখাই দিছে তাঁৰ আছে গতিকে তাঁৰৰ কাৰণে আমাক লাহে লাহে যাব দিছে গতিকে বলক আগলৈ কি হয় দেখাই আছো আৰু আমাৰ আগত গাড়ী যাই আছে মেইন দেৱী দুৰ্গা এইখন চাই লওক দেৱী দুৰ্গাখন আগত গৈ আছে ট্ৰেক্টৰত কাৰণ ওচৰতে এটা নদী আছে নদীতে বিসৰ্জন দিম এইখিনি ঠাইতে আমাৰ বিসৰ্জন দিয়া হ'ব আৰু পিছফালে মানুহবিলাক চাওক কিমান মানুহ আছে ইত্যাদি জ্বলাবলৈ কাৰণে আমি জুই ধৰিছোঁ আৰু নাৰিকলৰ বাকলিবিলাক আমি জ্বলাই আছোঁ ঘোঁৰা চাকিবোৰ ধুনীয়াকৈ জ্বলাই যাম বা ধুনীয়া ধূপৰ হেৰিবিলাক হৈ যাম নামি যাই আছোঁ এতিয়া আৰু নমি যাই আছোঁ যে আৰু দাদা আছে লগত আৰু এইবিলাক চাহ গোটাবিলাক নদী নামি আছে বিসৰ্জনৰ কাৰণে প্ৰস্তুতি একদম ধুনীয়া আৰু সকলোৱে একদম ধুনীয়াকৈ মানে কি প্ৰস্তুত হৈ আছে যে বিসৰ্জন দিবৰ কাৰণে আৰু বিসৰ্জন দিম আৰু অলপ পাছতে টেনশ্যন নল'ব কিন্তু এটা মনত এটা আৱেগিক হৈ আছে যে আমি ইমান কষ্ট কৰি ইমান দুদিন ইমান প্ৰস্তুতি চলাই কিনে বিসৰ্জন দিম চবৰে মনত এটা বেয়া লাগি আছে যদিও কিন্তু মনত চবৰে এক বছৰ মানে প্ৰস্তুতি কৰি কিনে এনেকুৱা কৰা হৈছে আৰু চবৰে মুখত চাব হাঁহি এইটো নহয় যে মনত কিন্তু এটা মনত দুখ আছে গতিকে যিয়ে নহওক এইফালে ই অসভ্য পানী দিছে দাদাই পানী দিছে মোৰ মূৰত যিয়ে নহওক বিসৰ্জন দিয়া চাই লওক ধুনীয়াকৈ দেখাম এতিয়া আমি এইবিলাক চাওক সিহঁতে কি কৰি আছে